মাজুলী কমলাবাৰী মিলন সংঘত আজি 20 জুন ৰাভা দিৱসৰ উপলক্ষে মাজুলী কমলাবাৰী মিলন সংঘত আজি উপৰকাটনি গাঁৱৰ মহিলা আৰু যুৱতীসকলৰ দ্বাৰা এখন ভাওনা মঞ্চস্থ হ'ব। ৰাম পৰাজয় সীতাৰ পাতালগমন তাৰে ৰূপসজ্জাত আছোঁ। এয়া আমি আমাৰ শিল্পী সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৰে মনৰ মানে কি মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰিম। ঠিক আছে, বলক ময়ো আৰম্ভ আলতা ল'লোঁ, বলক আৰম্ভ কৰোঁ। বঢ়িয়া বঢ়িয়া। এয়া তুমি কি লৈছা? শত্ৰুঘ্ন ন, সুন্দৰ। বাৰু আপুনি? বিশ্বমিত্ৰ। বাকী আপুনি? বশিষ্ঠ। আপুনি? ভৰত। আপুনি? মানে ডাঙৰীয়া ৰখীয়া। আপুনি? ৰজক। আপুনি? ৰজকিনী। এয়া মানে সেয়া তুমি কি লৈছা? দৈত্য মানে নিমখৰ দৈত্যটো। সুন্দৰ। ৰামচন্দ্ৰ চৰিত্ৰ নামৰ উপাসনা। এয়া আমাৰ দাদাৰ নামটো কি আছিলে? উৎপল বৰ্মা। আমাৰ যোৰহাটৰ ন দাদা? যোৰহাটৰ বহুত ভাল মেকআপ কৰে। একো নকৰি দিয়ক। আমাৰ এই উপাসনা অসমৰ এইবাৰ যিখন যোৰহাটত যিখন হৈছিলে, যোৰহাট গৰখীয়াটোত যিখন ভাওনা প্ৰতিযোগিতা হৈছিলে মহিলা ভাওনাৰ, তাতে শ্ৰেষ্ঠ সূত্ৰধাৰ পাবলৈ সক্ষম হৈছিলে। এয়া আমাৰ একদম পূৰা প্ৰতিভাৱান ছোৱালী দেখিছে। এয়া আমাৰ অসম বিখ্যাত আমাৰ জুবিনদাৰ প্ৰিয় মহেন্দ্ৰ দা। আপোনাৰ জুবিনে কি বুলি মাতে? ধৰ্মেন্দ্ৰ বুলি মাতে। একদম ধৰ্মেন্দ্ৰ আমাৰ জুবিনদাৰ প্ৰিয়। জুবিনদাৰ যদি ভিডিঅ'টো কেতিয়াবা চাই দেখিবা আমাৰ ধৰ্মেন্দ্ৰ দা যিতে মাতে। দৰ্শকসকল অপেক্ষাৰে আছে আমাৰ আমাৰ অভিনেত্ৰীসকল হয়নে? অভিনেত্ৰী বুলিয়ে কৈছোঁ। অভিনেত্ৰীসকলে পুৰা একদম এক্সাইটেড হৈ আছে হয় নাই? বহুত যিহেতু এবাৰ প্ৰথমবাৰৰ কাৰণে পাতিছে হয় নাই? প্ৰথমবাৰৰ কাৰণে আপোনাৰ অনুভৱ অকণমান কওকচোন। মানে খুবেই ভাল লাগিছে আজি। সৰু ছোৱালীখিনি আৰু আমাৰ উপৰকাটনি আৰু বোৱাৰী ছোৱালী সকলোৱে মিলি ইমান এটা ডাঙৰ এখন ভাওনা কৰিবলৈ আগবাঢ়িছে। সেইকাৰণে আমি যথেষ্ট তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ যে নাটকখন ভাল হয় সকলোকে মই শুভেচ্ছা। আপুনি কিবা চৰিত্ৰত আছেনে? মই চৰিত্ৰত নাই, সহযোগিতাত আছে ন? তোমাৰ অকণমান মনৰ ভাৱ কোৱাচোন। মোৰ অলপ নাৰ্ভাছ ফিল কৰিছোঁ পোনপ্ৰথমবাৰৰ বাবে। সুন্দৰ। তাৰপিছত স্বাস্থ্য অলপ বেয়া হ'লেও আৰু ভগৱানকে চিন্তিছোঁ। সেই পাৰোঁ সকলোৰে শুভকামনা কামনা কৰি সুন্দৰ শুভেচ্ছা থাকিল। দাদা অকণমান কিবা এটা কৈ দিয়ক। মাৰ নামটো কৈ দিব এবাৰ। আমাৰ মহেন্দ্ৰদা পৰিচালক কৰিছে, দিব্যজ্যোতিদাই সহ পৰিচালক। তোমালোকো আহিছা, ধন্যবাদ। আমাৰ গাঁৱৰ তৰফৰ পৰা মহিলাসকলক লৈ ভাওনা পতাৰ এটা দুঃসাহসিক কাম আজি সফলতাৰে হ'ব বুলি ভগৱানৰ আশীৰ্বাদত ভাবিছোঁ। সুন্দৰ। দাদা আমাৰ একদম বিখ্যাত মহাকায়। এইটো কোৱা, কিবা এটা কোৱা অনুভৱ এটা কেনেকুৱা লাগিছে? প্ৰথম কয়া মানে কি আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালে ভালে চব হৈ যায়। সুন্দৰ। এই আমাৰ বাইদেউ একদম চৰিত্ৰ। কওক কিবা মনৰ ভাৱ অকণমান কওক। কেনেকুৱা লাগিছে ভালকে কওক। কিবা এটা বহুত ভাল লাগিছে। অকণমান আপুনি এতিয়া বচন এভাগি ক'ব লাগিব। বচন এভাগি আপোনাৰ পৰা শুনিম। বচন এতিয়ালৈকে কোনেও কোৱা নাই।
এবাকে কওক ধুনীয়াকৈ লওক কওক বচন এবাকে বিশ্ব কল্যাণৰ হেতু আমি মহাযজ্ঞ কৰিছিলোঁ আয়োজন কিন্তু লৱণ দত্তই আজি কেইবা বছৰো বচন পাৰি যে ৰাইজে খেলিব বচন পাহৰি গৈছে মানে এবাৰ একদম ভালকৈ গাব ৰাইজ মই ভিডিঅ'টো অকণমান নকটাকৈ দিম কিন্তু দেই একো নাকাটো জাষ্ট একদম ৰ ভিডিঅ' দি যাব ডাইৰেক্ট যাওক আকৌ কওক একদম সুন্দৰকৈ কওক পুৰা এক্সপ্ৰেশ্যন দি কওক ৰাইজে চাব তেতিয়া কওক বিশ্ব কল্যাণৰ হেতু আমি মহাযজ্ঞ কৰিছিলোঁ আয়োজন কিন্তু যোৱা কেইবা বছৰো লৱণ দত্তৰ অত্যাচাৰত আমি মহাযজ্ঞ সুকলমে কৰিব পৰা নাই সেয়েহে ত্যাগ কৰি সেই বিজীৱন স্থান এই নিৰ্জন স্থানতে আমি মহাযজ্ঞ কৰিম আয়োজন বঢ়িয়া 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 সুন্দৰ মোৰ মেকআপ হ'ব আমাৰ ভৱেন্দ্ৰদাই মোক কৰি দিব ভৱেন্দ্ৰদাই কৰি দিব ভৱেন্দ্ৰদা আপুনি এখন নাটকৰ পৰিচালক কেনেকুৱা লাগিছে ভাল লাগিছে ছোৱালীখিনি বহুত আগ্ৰহী মুখ্য পৰিচালকৰ দায়িত্বত আছে বাকী সহ পৰিচালক আমাৰ দিব্যদা আছে বহুত আগ্ৰহী কৰি ভাল লাগিছে যিটো সেনেকৈ কৰে আৰু কষ্ট কৰিছে ছোৱালীখিনিয়ে প্ৰথম কৰিছে প্ৰথম লিখে লগা নাই আৰু আগতে পঢ়া লিখে লাগিছে তাতে অভিজ্ঞ আছে 2-3গৰাকীমান তেনেকৈ তুমি পূৰ্ণিমা তাৰপিছত আমাৰ উপাসনা আছে এনেকৈ দুজনীমান মই পুৰণা লগ আৰু মানে মেইন কথাটো হৈছে নকৰা মানুহ হ'লে আপোনালোকৰ নিচিনা অভিজ্ঞ মানুহৰ চব শিকিলে যে নতুন মানুহে যে ভালকৈ পাৰিব এইটো একদম 100% খাটাং অভিজ্ঞ বুলি নহয় আৰু কোনো কাৰো শিকি নাহে মানে গতিকে কষ্ট কৰিলে চব বস্তুৱে কৰিব পাৰি মানুহে যদি কষ্ট কৰে চেষ্টা কৰে চব বস্তুৱে কৰিব পাৰি এতিয়া মাইকী মানুহে প্লেন চলাই আছে আকাশত গৈ সেইটো মতা মানুহে আগতে কৰিছিলে এতিয়া মাইকী মানুহে গৈ ওপৰত প্লেন চলাই আছে সেইটো সৰু কথা শিকিলে চবেই পাৰে মই বহো নেকি বাৰু মই আপুনি মোক ক'ব ন ঠিক আছে কি ভাও আমাৰ ৰাম কেনেকুৱা লাগিছে মনৰ অনুভৱ খুবেই ভাল লাগিছে গাঁৱৰ ফালৰ পৰা ইয়াৰ প্ৰথম প্ৰয়াস আমাৰ মহিলাসকলৰ খুবেই মানে উৎসাহিত নতুন এক উদ্যম পাইছোঁ সকলোৰে সহায় সহযোগিতা আৰু আশীৰ্বাদ বিশেষকৈ মাজুলীত ন মাজুলীত বাইদেউ ভ্লগ এটা বনাইছোঁ আপোনাৰ অকণমান অনুভৱ কওক যিহেতু আপুনি সকলোবোৰ প্ৰথমতে তোমালৈ মোৰ বহুত মৰম আৰু শুভেচ্ছা থাকিলোঁ তোমাৰ নিচিনা এগৰাকী শিল্পী যে আজি আমাৰ এই মানে ভাওনাখনত চালোঁ সঁচাকৈ সামগ্ৰিক পৰিকল্পনা মই কৰি তোমাৰ দৰে আমাৰ মানে এই মহিলা যুৱতীসকলক লগত তুমি যিটো সহযোগিতা আগবঢ়াইছা তেওঁলোক বহুত অনুপ্ৰাণিত হৈছে আৰু মোৰো খুব ভাল লাগিছে আজি এটা খুব ভাল লগা অনুভৱ যিহেতু চোৱাচোন মহিলাই ভাওনা প্ৰদৰ্শন কৰিছে গতিকে ইয়াতকৈ আৰু কিবা সুখ লাগিছেনে গতিকে আমি বাইদেউ মানে মই এটা কথা কওঁ এতিয়া যিহেতু মাজুলীৰ বেলেগ ঠাইবিলাকত মহিলা ভাওনা ইতিমধ্যে আমাৰ মাজুলীৰ প্ৰেক্ষাপটত মহিলাৰ ভাওনাটো খুব মানে কম আছিলে এতিয়া আমাৰ যিহেতু মাজুলীত হৈছে ইটো ঠাইত সিটো ঠাইত তেনেকৈ হৈ আমাৰ এটা আঞ্চলিক ভিত্তিত মানে এনেকৈ গোটেই অঞ্চলটো হৈ আহিছে আৰু এনেকুৱা ক্ষেত্ৰত আপোনাৰ কিবা ক'ব লাগিছে এতিয়া যিহেতু মানে ভিডিঅ' এটা কেতিয়াবা ক'ৰবাত ভাইৰেল হ'লে মহিলাই ভাও কৰিলে পুৰুষৰ চৰিত্ৰত মহিলাই অভিনয় কৰিলে কিবা এটা যে কৰিব নালাগে লাও সদায় পাতৰ তলত কিবা কিবি সেইবোৰ বিভিন্ন ধৰণৰ বিভিন্ন মত অত্যন্ত অভিজ্ঞ ব্যক্তিও তেনেকুৱা মত দিয়া দেখা যায় গুৰুজনাৰ সৃষ্টিত যে মহিলাসকলে ভাও কৰিব নালাগে বুলি কিছুমান ক্ষেত্ৰত আপোনাৰ এই ক্ষেত্ৰত কিবা মত আছে নেকি সুন্দৰ সময়ত তুমি এটা সুন্দৰ প্ৰশ্ন কৰিছা পূৰ্ণিমা তুমি আজি যিটো সামগ্ৰিক প্ৰেক্ষাপটত তুমি মোলৈ এই প্ৰশ্নটো আগবঢ়াইছা সেই প্ৰেক্ষাপটত এই প্ৰশ্নটো আজি মই তোমাক এই মঞ্চৰ পৰাই কওঁ যে সেই বস্তুটো দূৰ হ'বৰ কাৰণে মানুহৰ মাজত মহিলাৰ প্ৰতি যিটো মানে মহিলা সদায় মানে পাতৰ তলত মহিলাই ভাওনাত ভাও গাব নালাগে মহিলাই মানে সদায় মানে এইবিলাকৰ পৰা আঁতৰত থাকিব লাগে সেই ভুল ভ্ৰান্তিখিনি আজি আঁতৰ কৰিবৰ কাৰণে মাজুলীৰ পৰা আজি আমি উপকাটনি গাঁৱৰ পৰাই আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ ইতিমধ্যে
তোমালোকে ভাওনা প্ৰদৰ্শন কৰিছা মাজুলী বাহিৰত আৰু তুমি মাজুলীতো কৰিছা, মই তোমাৰ ভাওনা চাইছোঁ। কিন্তু আজি আমি এই সংস্কাৰমুখী এটা মন লৈ আমি আগবাঢ়ি আহিছোঁ আৰু আমি এনেকুৱা ধৰণৰ সমালোচনাবিলাকৰ আমি বিৰোধিতা কৰোঁ। কাৰণ অকল পুৰুষৰ প্ৰাণতে সংস্কৃতি নাই, মহিলাৰ প্ৰাণতো সংস্কৃতি আছে। মহিলায়ো সহ অভিনয় কৰি ভাল পায়। গতিকে আমি এই পৰিকল্পনা আগত ৰাখিলে এই আমি গুৰু দুজনাৰ সৃষ্টি লগতে নাট্যকাৰসকলৰ মহান সৃষ্টিক আমি সন্মান জনাই আমিও সমানে সমানে আগবাঢ়ি যাবলৈ বিচাৰোঁ। যিহেতু আমি মহিলা এতিয়া বহুত দূৰ, এতিয়া মহিলা অনগ্ৰসৰ নহয়, মহিলা এতিয়া অগ্ৰসৰ, বহুত অগ্ৰসৰ। এই জয়যাত্ৰা আমাৰ অব্যাহত থাকক। হয় হয়। আপোনালোকৰ যিটো আমাৰ উপকাদলী গাঁৱৰ মহিলাসকলে ভাওনা পাতিছে, আপোনালোকৰ যথেষ্ট মানে বহুতখিনি সহযোগিতাই কৰিছে। আপোনাৰ অকণমান মনৰ ভাৱ কওকচোন। খুব ভাল লাগিছে, তোমালোকে শিল্পী যে আমাৰ মহিলাসমূহ আহি হেৰি কৰিব পাৰিছা, তাৰ কাৰণে মই তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু যে তুমি আৰু আগুৱাই যাব পাৰা। আমাৰ যিহেতু এতিয়া আমাৰ গাঁৱৰ আমাৰ মহিলাই হওক, আমাৰ যুৱতীয়ে হওক, সকলো ওলাই আহিছে, চবেই ভাল পাইছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে আগতে মোৰ মিছেছ মানে ৰুবি ভৱানী বা আগতেও কৰিছিলে কিন্তু বহুত দিন মাজত গেপ হৈ গ'ল। পুনৰ আমাৰ সকলো আহিছে আৰু বিশেষকৈ মাজুলীৰ প্ৰেক্ষাপটত এতিয়া মহিলাৰ ভাওনাবিলাক প্ৰথম মানে এতিয়া হ'বলৈ লৈছে আৰু জেগাই জেগাই। এইবাৰ আমাৰ ইয়াত আপোনালোকৰ ইয়াত প্ৰথম এতিয়া মাজুলী মিলন সংঘত পাতিছে ন? মিলন সংঘত এইবাৰে প্ৰথম চাগে? মিলন সংঘত নহয়, আগতে পাতি ভাওনা হিচাপে পতা নাই তেওঁলোকে, আমি এতিয়া সম্পূৰ্ণ পুৰণি মানে ভাওনা হিচাপে পাতিছোঁ। এতিয়া হেৰি এটা সম্পূৰ্ণ প্ৰস্তুতি হৈ গৈছে, সম্পূৰ্ণ প্ৰস্তুতি। এতিয়া দৰ্শকক আদৰিবলৈ সাজু। আদৰিবলৈ যাওঁ, দৰ্শক আহিব হ'ল, আমি আদৰণে তেওঁলোকে ধুনীয়াকৈ মেকআপ চেকআপ কৰা, বহুত বহুত ধন্যবাদ। ঠিক আছে ধন্যবাদ। অযোধ্যায়
সময় গৌৰৱ আজি চৌদ্দৰ দিশে বিয়পি পৰিছে আজি অভিষ্কাৰ বজাৰ মুখত নাই অলপ ঐ ধৰা মানে দৈত্য